আশা কৰোঁ আপোনালোক সকলো ভালে আছে ময়ো ভালে আছোঁ মই বৰ্তমান আছোঁ লিডুত ইণ্টাৰ্ণশ্বিপ কৰিব আহিলোঁ ইয়াত টিকক কইনাৰী আজি ৰাতিপুৱা ওলালোঁ কাৰণ আমাক আজি ৰাতিপুৱা যাব দিছিলে আপোনালোকক মই ভিডিঅ'টো দেখাই দিছোঁ এইফালে গোটেই কুঁৱলী পৰি আছে মানুহবিলাক শুই উঠাই নাই ধুনীয়াকৈ পাহাৰখনো ওচৰৰ পৰা দেখি থাকে একদম শ্বিলঙত আছোঁ নিচিনা ফিল হয় এতিয়া আমি গৈ থাকোঁ লাহে লাহে তললৈ নামি এইফালে মেইন গেটখন হয় এইফালে মানুহবিলাক অহা নাই এতিয়ালৈকে এটা দুটা আহিলে এইফালে চব যিমান দেখিছে ইয়াত গোটেই কয়লা আছে আৰু চবেই গম পায় মাৰ্ঘেৰিটাক কয়লা ৰাণী বুলি কোৱা হয় এইফালে ইমান ধুনীয়াকৈ পাহাৰখন ওলাই আছে আজি আমি বহুত সোনকালে আহিলোঁ আমাৰ এজেণ্টজন অহা নাই এতিয়া আমি যিহেতু ওপৰলৈ যাম আজি সেইটো কাৰণে আমাক হেলমেট দিব আৰু শ্বু কিবা কিবি দিব আৰু এতিয়া আমি ধুনীয়াকৈ যাম আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো আজি শেষলৈকে চাই ভাল পাব এতিয়া হেলমেট লোৱা হৈ গ'ল আমি হেলমেট পাই গ'লোঁ এতিয়া মাইন্সত যাবৰ কাৰণে গাড়ী লাগিব গাড়ীৰ কাৰণে বহুত দেৰিলৈকে ৰৈ আছোঁ কিন্তু গাড়ী অহা নাই এতিয়ালৈকে এতিয়া আমি ওলাই মেলি যাম আৰু এতিয়া আমি মাইন্সলৈ গৈ আছোঁ গাড়ীত উঠি গাড়ী পাই গ'লোঁ আমি এতিয়া আমি গৈ আছোঁ আপোনালোকক গোটেই ভিউটো দেখাই দিম আজি ব'লক আমাক আহি ধুনীয়াকৈ থৈ গ'লহি এতিয়া আমি মাইন্সত পালোহি মেইন পইণ্টটো তো আপোনালোকে চাই থাকিব ধুনীয়াকৈ এবাৰ চাওক আপোনালোকে এইবোৰ পাহাৰ চাওক আপোনালোকে এতিয়া এইবোৰ গাড়ীবোৰ দেখিছে ইয়াৰ পৰা গাড়ীবিলাক একদম গাড়ীবোৰ মোৰ অলপ চৰ্দি লাগি আছে এইফালে কাম চলি আছে এইফালে এইবোৰ গাড়ী অহা যোৱা কৰি আছে ধুনীয়াকৈ কাম চলি আছে মাইন্সত ৰাতিপুৱাৰ পৰা একো খাই অহা নাছিলোঁ এতিয়া আমি এইটো খাব লৈছোঁ আমি গোটেই তিনিজনীয়ে এতিয়া আমি একদম ওপৰত যাব লৈছোঁ পুৰা টপ এতিয়া আমি গৈ আছোঁ গাড়ীত ধুনীয়াকৈ খুব ভাল লাগিছে কৈছোঁ খুব ভাল লাগিছে আপোনালোকে ওপৰত আমি গৈ নাই পোৱা আজি ফাৰ্ষ্ট টাইম যাম ওপৰত তো আপোনালোকক দেখাই আছোঁ চব এতিয়া মই ভিডিঅ'ত আপোনালোকে ভিউটো আপোনালোকে এনজয় কৰিব পৰা নাই আমি যিহেতু এতিয়া ৰিয়েলত দেখি আছোঁ সেইটো কাৰণে বহুত বেছি ভাল লাগিছে খুব ভাল লাগিছে এইফালে আমি এতিয়া ওপৰলৈ পূৰা গৈ আছোঁ খোজকাঢ়ি কাঢ়ি দিদি গৈ আছোঁ ভৰিত কিমান দিন হ'ল খোজ কাঢ়া নাই আজি বহুত দিনৰ মূৰত খোজকাঢ়ি দিছোঁ ভাল লাগিছে আহিছিলোঁ ইয়াত আহিছিলোঁ ইয়াত এতিয়া আমি গৈ আছোঁ ওপৰলৈ মাস্ক আনিব পাহৰি গ'লোঁ বহুত বেছি গেছ ওলাইছে মাথাটো বহুত ঘূৰা লাগিছে সেইটো কাৰণে এইটো লগাই লৈছোঁ মাস্কটো ডিঙিত কাহ হৈ আছে সেনেকৈ আহিছোঁ আৰু ধুনীয়াকৈ চাওক আপোনালোকে
এতিয়া যিহেতু আমি হেলমেট লৈ গৈছিলোঁ, এতিয়া হেলমেট দিবৰ কাৰণে আমি ৱেইট কৰি আছোঁ এজেণ্টজনলৈ। এতিয়ালৈকে অহা নাই এজেণ্টজন, খানা খাব গ'ল। যিহেতু এতিয়া লাঞ্চৰ টাইম, তেখেত কেতিয়া আহে আহিব আৰু হেলমেটকেইটা দিম আৰু ৰুমলৈ যাম। বহুত বেছি গা বেয়া লাগিছে। আপোনালোকে মোৰ ভিডিঅ'টো চাই পালে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। হেলমেটটো দিম বুলি বহুত দেৰি ৰ'লোঁ, কিন্তু লাষ্টত গম পালোঁ যে হেলমেটটো লৈ যাব লাগিব। মানে আমাৰ ইণ্টাৰ্ণশ্বিপ শেষ নোহোৱালৈকে মানে হেলমেটটো আমাৰ ওচৰতে থাকিব বুলি ক'লে। তো আজিলৈ ইমানখিনিয়ে আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ডাইৰেক্ট ৰুমত যাম, শুম আৰু। বহুত বেছি ভাগৰ লাগিলে, ওপৰত যিহেতু পাহাৰ হয়, খোজকাঢ়ি গ'লোঁ। বহুত এতিয়া আমনি লাগিছে। এতিয়া যাওঁ ৰুমলৈ, কাইলৈ আকৌ আহিব লাগিব। এই গোটেই ভিডিঅ'টো দেখাই দিলোঁ। কাইলৈ আছে ড্ৰিলিং ব্লাষ্টিং, যদি হয় তেতিয়া মই আপোনালোকক আকৌ দেখাই দিম। বাই বাই।